আপোনালোকক আকৌ এবাৰ স্বাগতম এটি নতুন কবিতালৈ। কবিতাৰ শিৰোনাম আজি অভিনয় কৰা নাই। কথা সঞ্জিত দাস, সুৰ পাহি দাস। এয়া আপোনাৰ গধূলি, হয়তো মোৰ গধূলি। তেনেহলে পলমনো কিহৰ? আহকচোন আমি কবিতাৰ মাজলৈ আগবাঢ়ি যাওঁ। আজি কান্দিলো অলপ তোমাৰ লগত কথা পাতি। অভিনয়তে কান্দিলো নে সঁচাকৈ কান্দিলো মই ধৰিবই নোৱাৰিলো। হাতেৰে চুই চালো মই, চকুৰ ফুটা দুটি হাতত লাগিল মোৰ, চকুৰে ওলোৱা দুটোপাল অশ্ৰু। আৰে মই কান্দিছো, কাৰণ কি মই ভাবি পোৱা নাই। হাতত লাগি থকা অশ্ৰু দুটোপাল চোৱাত দেখিলো মই তাত মৃত্যুৱে আৱৰি ধৰা এখন আধৰুৱা জীৱন ছবি, এখন আধৰুৱা জীৱন ছবি। তাৰ মানে মোৰ মৃত্যু নিশ্চিত। তাৰ মানে মই আজি অভিনয় কৰা নাই। যদি মই অভিনয় কৰিছো, তেন্তে মোৰ অশ্ৰু দুটোপাল দেখা এই আধৰুৱা জীৱনৰ ছবিখন কাৰ? নাই, এইখন ছবি কাৰো নহয়, এইখন মোৰেই ছবি। আজি মই তোমাৰ আগত অভিনয় কৰা নাই। আজি মই সঁচাকৈ কান্দিছো। আজি মই